হাই গাইজ সুপ্ৰভাত আপোনালোকৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি হৈছে আলি আই লৃগাং আপোনালোকৰ কাৰণে বহুত আলি আই লৃগাঙৰ শুভেচ্ছা যাচিলোঁ এয়া চাওক গজৰাজ আমি গজৰাজো দেখিলোঁ বহুত ভাল লাগিল সেইকণ সময়ত চাওক না ইমান ধুনীয়া ন গজৰাজ মোৰ যে দেখিয়ে ভয় লাগি গ'ল তথাপিতো দেখিলোঁ এয়া দেখক মানে চালোঁ ইয়া দেখো কিমান ধুনীয়া ধুনীয়া জেগা ৱাও সব মানুহ আহিছে আলি আই লৃগাং কাৰণে আপোনালোকে জানে আৰু আলি আই লৃগাং চাওক মিচিংসকলৰ পৰম্পৰাগত দৃশ্য আৰু খুঁটা কাটিছে চাওক এয়া চাওক এয়া আমাৰ টাউনখন এয়া চাওক এয়া মাছ ধৰিছে ধুনীয়াকৈ ধান খুন্দিছে এয়া চাওক এয়া চাওক খুঁটা কাটিছে এয়া চাওক চাওক নাচিছে ঢোল চোল বজাইছে এনেকৈ নাচিছে চাওক আলি আই লৃগাং বহুত ভাল লাগিছে মই যে হাত চাপৰিলোঁ চাওক ধুনীয়াকৈ হাত চাপৰিলোঁ এই চাওক তাক আহিছে এয়া গাছ ধান চাৰিছে খুঁটা কাটিছে ধান খুন্দিছে এতিয়া দুগৰাকী বৰমাই নাচি আহি আছে ইমান ধুনীয়াকৈ নাচি চাওক এয়া চাওক ঢোল চোল বজাইছে ধুনীয়াকৈ নাচি গৈছিলে আপোনালোকক দেখুৱাইছিলোঁ এয়া চাওক আকৌ নাচি গৈছিলে মানে এয়া চাওক এয়া তাৰপিছত আহিছে তাত এয়া গাই চাওক আপং চাকিছে এয়া চাওক ধুনীয়াকৈ এয়া গাইছ আমি এতিয়া অলপমান চেণ্ডেলৰ দোকানত আহিছোঁ কোনযোৰ ল'ম কোনযোৰ নল'ম মই যে ভাবিয়ে মানে কোনযোৰ ল'ম কওঁ বাৰু গাইছ এয়া চাওক কোনযোৰ ল'ম কওক না প্লিজ কমেণ্টত ক'ব দেই এয়া চাওক বিভিন্ন ধৰণৰ আছে এয়া আমি এতিয়া আহিছোঁ বিশাল এয়া চাওক এয়া বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকে দেখিছেই নহয় এয়া চাওক খাব পৰা বহুত বস্তু আছে এয়া চাওক একাল বস্তু আছে আমি খাব পৰা চব বস্তু আছে মানে এয়া দেখক চেৱৈটোৱে চব আছে এয়া দেখক এয়া গাইছ আমি অলপমান ফাৰ্ণিচাৰ দোকানলৈ আহিছোঁ এয়া চাওক এতিয়া গাইছ আমি অলপমান খাবলৈ আহিছোঁ এয়া দেখক আমি মানে এই খানা অহালৈকে আমি অলপমান এনজয় কৰিলোঁ ধুনীয়াকৈ চাওক বাহিৰৰ ভিউটো ইমান ধুনীয়া ভিউটো মানে মোৰ ভুল হৈ গৈছিলে চৰি এয়া চাওক কেনেকৈ ঘূৰিলোঁ ভয়ে লাগি গ'ল তেনেকৈ ঘূৰোঁতে এয়া আমাৰ খানা আহি গ'ল লেচা পৰাঠা এয়া আমি এতিয়া অলপমান ঘূৰি এতিয়া ফুচকা খাবলৈ আহিছোঁ মই এয়া চাওক এয়া মই গাইছ আমি মানে এতিয়া অলপমান ফুচকা খাবলৈ আহিলোঁ মোৰ ফুচকা ইমান ফেভৰেট মই যে খাই ইমান ভাল পাওঁ ক'ব কোনে লোভিয়া মোৰ গোটেই মই যে ফুচকা খাই বহুত ভাল পালোঁ কেইটামান খাম এতিয়া বহুত টেষ্টি হয় মানে বহুত বেছি টেষ্টি হয় সোমাবকৈ নোৱাৰিছোঁ ইমান ডাঙৰ Yeah guys, আমি বজাৰ কৰি ঘৰলৈ আহি থাকোঁতে পালোঁ ধুনীয়া সৰু মাছ
আৰু আজি যদি ব্লগটো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি দিব বাই